আপুনি ক'ত আছে, কি কৰে, কি খাইছে সেইটো মেটাৰ নহয়। এইটো মেটাৰ আপুনি কি হ'ব বিচাৰে, কি কৰিব বিচাৰে সেইটোহে মেটাৰ। আপোনাৰ জীৱনৰ পৰৱৰ্তী লাইনটো এনেকুৱাকৈ সজাওক যে আপোনাৰ জীৱনৰ গল্পটোৱে পাল্টি যায়, যে আপোনাৰ জীৱনৰ প্ৰায় গল্পটোৱে পাল্টি যায়। এনেকুৱাকৈ আপুনি পৰৱৰ্তী লাইনটো সজাওক। হয়, আজিৰ ভিডিঅ'টো প্ৰেক্টিকেল লাইফৰ অলপমান বেলেগ ধৰণৰ ভিডিঅ'। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপোনালোকে জীৱনত কিবা এটা কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে। আৰু যদি বিশ্বাস নহয় তেতিয়াহ'লে মই কাণ কাটি কুকুৰক খুৱাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপুনি জীৱনত কিবা যে এটা কৰিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকে ভালদৰে বুজিব পাৰিব, জানিব পাৰিব। কাৰণ মোৰ ভিডিঅ'বিলাক প্ৰত্যেকটা ভিডিঅ'ই প্ৰেক্টিকেল ভিডিঅ'। তেতিয়াহ'লে বেছি ভেক নকৰি চিধা ভিডিঅ'টোৰ মাজৰ পৰা মই এই পথাৰৰ মাজৰ পৰাই গুচি যাওঁ নে কি? গুচি যোৱাৰ আগতে প্ৰতিদিনে কোৱাৰ দৰে আপোনালোক যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। আমি প্ৰত্যেকজন মানুহে জীৱনত আগুৱাই যাবৰ কাৰণে যে সাহসৰ দৰকাৰ, আপোনাৰ যদি বুকুত সাহস নাথাকে তেতিয়াহ'লে আপোনালোকে জীৱনত একো কৰিব নোৱাৰে, জীৱনত আগুৱাই যাব নোৱাৰে। আপোনালোকে এইখিনি কথা জানি লওক। সত্য ঘটনাৰ ওপৰত মোৰ ভিডিঅ'বিলাক প্ৰতিষ্ঠিত, গতিকে সঁচা ঘটনাৰ প্ৰেক্টিকেল ঘটনাৰ পৰাই মই মোৰ চেনেলত মোৰ ভিডিঅ'বিলাক লৈ আহোঁ। চাব, আমেৰিকাত এজন মানুহক অপৰাধীৰ কাৰণে ফাঁচি দিব বিচাৰিছিল, কিন্তু তাৰ বিজ্ঞানী কিছুমানে কি কৰিলে, ইয়াক ফাঁচি দিব নালাগে, আমি ইয়াৰ ওপৰত কিছুমান প্ৰেক্টিকেল কৰিম। সেনেকৈ প্ৰেক্টিকেল কৰিম বুলি কৈ বিজ্ঞানীকেইজন সেই অপৰাধীজনক ফাঁচি দিয়াৰ পৰাই লৈ আহিলে আৰু মুখত কলা কাপোৰ মাৰি কিনে চবখিনি হাতে ভৰি বান্ধি কিনে তেওঁ ক'লে যে তোমাক সাপে সুটিয়াব আৰু মানে আপোনাক সাপে সুটিয়াব। সেনেকৈ কৈ বিজ্ঞানীকেইজনে তেওঁৰ ভৰিত আলপিন দুটাৰে ফুটা কৰি দিলে। দিয়াৰ পিছত সেই মানুহজনে 5 মিনিট 10 মিনিট পিছত সেই অপৰাধীজনৰ মৃত্যু হ'ল। কিন্তু তেওঁক সাপে ফুটোৱা নাছিল, তেওঁক কৈছিল আপোনাক সাপে ফুটাই মাৰিব, আপোনাৰ ওপৰত সাপৰ ৰিচাৰ্জ কৰিম কিবা, সাপে ফুটাই মাৰিব। কিন্তু সেই মানুহজনক সাপে ফুটাব দিয়া নাই, আলপিন দুটাৰে ফুটন কৰি দিছে ভৰি দুখনত। কিন্তু সেই মানুহজন 5-10 মিনিট পিছত হাৰ্ট এটেক হৈ মৰি গ'ল। কাৰণ কিয়? সেই মানুহজনেই গম পাইছিল যে মোক সাপে ফুটালে মই মৰি যাম, মই নাথাকোঁ। সেই মানুহজনে গম পাইছিল, ভয় সোমাইছিল, তেওঁৰ ভিতৰত ভয় সোমাইছিল। ভয় সোমোৱাৰ কাৰণে সেই মানুহজন মৰি গ'ল। আপোনালোকে যদি জীৱনত কেতিয়াবা ভয় কৰে তেতিয়াহ'লে আপোনালোকে আগুৱাব নোৱাৰিব। অতি সাহসেৰে যি বেয়া পৰিস্থিতি, বেয়া মোকাবিলা কৰিব লগা আছে আপোনালোকে সৎ সাহসেৰে মোকাবিলা কৰক। আপোনালোকে জীৱনত তেতিয়াহ'লে আগুৱাই যাব পাৰিব। যদি আপোনালোকে ভয় কৰে যে মোৰ দ্বাৰা এইটো নহ'ব, মই এইটো কৰিব নোৱাৰিম, তেতিয়াহ'লে আপোনালোকে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। জীৱনত আগবাঢ়িবলৈ হ'লে চকু মুজি কাকো বিশ্বাস কৰিব নালাগিব, চকু মুজি বিশ্বাস কৰিব নালাগিব। আপোনালোকে প্ৰেক্টিকেলৰ ওপৰত নিৰ্ধাৰণ কৰি আপোনালোকে বিশ্বাস কৰিব লাগিব। ধৰে এইটো অমুক কৰিলে সেইটো হ'ব, আপোনালোকে প্ৰেক্টিকেল কৰিব লাগিব। প্ৰেক্টিকেল কৰি যদি আপোনালোকে জীৱনত আগুৱাই লৈ যাব পাৰে তেতিয়াহে আপোনালোকে জীৱনত সৎ সাহস দেখিব, মানে কি সৎ বুদ্ধি দেখিব আৰু জীৱনটো আপোনাৰ সুন্দৰভাৱে পৰিচালনা হ'ব। গতিকে সেই মানুহজন ভয়তে মৰি গ'ল নে, হাৰ্ট এটেক সাপে ফুটিলেতো মানুহ মৰিবই, সেনেকৈ মানুহৰ মনত এটা ধাৰণা থাকে। সেই ধাৰণাতে সেই মানুহজন মৰি গ'ল, হাৰ্ট এটেক হৈ মৰি গ'ল, কিন্তু তেওঁক সাপে ফুটোৱা নাছিল, ভয়তে মৰিছে। সেইকাৰণে জীৱনত যিমান বেয়া পৰিস্থিতি নাহক কেতিয়াও ভয় নকৰিব, কেতিয়াও একো নকৰিব। বিন্দাছ সাহসেৰে মোকাবিলা কৰক, তাৰ লগত যুদ্ধ কৰিব শিকক। কিবা এটা হ'লে তাৰ লগত কেনেদৰে যুদ্ধ কৰিব পাৰি সেইটো শিকক আৰু তেনেকৈ জীৱনটো আগবঢ়াই লৈ যাওক। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু মোৰ চেনেলত যদি কোনোবা কলিজাৰ বন্ধু বান্ধৱীত নতুন আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা ঘণ্টা বটনটো দবাই দিব প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। আৰু যদি ভিডিঅ'টো আৰু অলপমান বেছি ভাল লাগিছে তেতিয়াহ'লে লাইক বটন এটা আছে, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বেছি যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এই পথাৰৰ মাজৰ পৰা ভীষণ ৰ'দ দি আছে, ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।